Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই ওচৰতে ফুৰিবলৈ যাম লগৰজনীৰ লগত আৰু আপোনালোকক দেখাম আমি ক'ত ক'ত ফুৰিলো আৰু কি কৰিলো। এনে ওচৰতে যাম, অলপমান ঘূৰি আহোগে পিছবেলা। এই আমি দুজনী গৈ আছো আৰু উলাই হৈ গ'ল আমাৰ, তাইক মই ঘৰত নিবলৈ গ'লো। এই আমি গৈ আছো, আপোনালোকক দেখাম মই কি পাৰো সিমানো দেখাম আৰু ইমান বিশেষ একো জেগাত যোৱা নাই আমি। বাগানে বাগানে ফুৰিম আৰু এয়া আমি এডোখৰ জেগাত আহি পালোহি, ফায়াৰিং বুলি কয়। এইফালৰ পৰা যাব পাৰি, মই পাছত গৈ দেখাম বা আপোনালোকক। এইপিনে বাগান আছিলে, পিছে এডোখৰ কাটি দিলে খৈলা থবৰ কাৰণে। এইপিনে আছে হ'লেও অলপ বাগান, মই অলপ জুম কৰি দেখাইছোঁ আপোনালোকক। এয়া ভালকৈ দেখি পাইছেনে নাই জানো ভিডিঅ'ত, বহুত ডাঙৰকৈ বাগান আছে। এইডোখৰ খালি উঠাই দিলে। এয়া তাই এয়া আমি আহি বাঁহ বাৰী পালোহি। এয়া দেখিছেনে, বাঁহে বাঁহ, এইপিনে গোটেই বাঁহে বাঁহ। আমি পুৰা ইভিনিং ৱাক কৰি আছো ন, ভাগৰ লাগি গৈছে। আমি ভাবিছোঁ যে 2025লৈকে এটা নতুন আৱেৰনেছ, যে আমি ক্ষীণ হ'ব লাগে, হেল্থৰ প্ৰতি কনচিয়াছ হ'ব লাগে। যেনেকৈ ক'ভিডৰ টাইমত চবেই কি কৰিছিলে, দৌৰিব গৈছিলে। আজিকালি দৌৰিব নাযায়, সেইকাৰণে চবেই দৌৰিব ষ্টাৰ্ট কৰক আমাৰ লগত। 2025 ৱেলকাম কৰিবৰ কাৰণে, ধুনীয়া এটা গ্ল'য়িং স্কিন আনিবৰ কাৰণে। ইমান শকত হৈ গৈছো ন, নহ'লে সঁচাকৈ থাক ক্ষীণাবৰ কাৰণে এতিয়া খোজকাঢ়িবই লাগিব আমি, গধূলি ৰাতিপুৱা। আমি গৈ এতিয়া লেখাপানী পামগৈ। আমাৰ এইপিনৰ পৰা খোজকাঢ়িও যাব পাৰি, দুটা ছাইডৰ পৰা যাব পাৰি। আমি সেইফালেও অ'টোৰ পৰাও যাব পাৰিলোঁ, কিন্তু আমি যিহেতু ইভিনিং ৱাক কৰিম বুলি ভাবিছোঁ, সেইবাবে খোজকাঢ়ি আহিছোঁ দুজনী। এয়া দেখিছেনে, তলৰফালে ঘৰো আছে, অলপ জংঘল এৰিয়া আছে এইটো ছাইডে, মানুহো আছে পিছে। এয়া আমি ঘূৰোতে দেখিছেনে, গধূলিয়ে হ'লগৈ, মানে এইপিনে পূৰা গধূলি হৈ গ'ল আৰু পূৰা। আজিৰ কাৰণে ইমানেই, আকৌ লগ পাম কালি। দেখিছেনে আমাৰ ইয়াত শিৱ মন্দিৰ। আমাৰ শিৱ মন্দিৰ দুটা নে তিনিটা আছে, হ'লেও এয়া আমাৰ ওচৰতে, মানে মোৰ লগৰজনী ঘৰৰ ওচৰত হয়। তাই এয়া প্ৰে কৰিবলৈ গৈছে। ইয়াত তুলসী গছ আছে। আমি শিৱৰাত্ৰি ইয়াতে আহোঁ। ইমান ধুনীয়াকৈ দেখিছেনে, লাইট লগাই থৈছে। ময়ো যাম এতিয়া ভিতৰত। এয়া তাই প্ৰে কৰিছে। আৰু সেইয়া আমাৰ তাই আৰু এজনী লগৰ এজনী আহি আছে। এয়া মোৰ আৰু এজনী লগৰ হয়, তাই নেপালী হয়, মানে অসমীয়া নোৱাৰে মানে ভালকৈ, সেইকাৰণে তাই বহুত লাজ কৰি আছে মই তাইক উঠাম বুলি। আমি তিনিজনী মন্দিৰৰ ভিতৰতে আহিছোঁ। এয়া ৰাতিয়ে হৈ গ'ল। হেল্ল' এভৰিৱান। তাই যে ইমানে লাজ কৰিছে ক'বই নোৱাৰে। হেল্ল' এভৰিৱান, আমি বজাৰলৈ গৈছোঁ। হেল্ল' এভৰিৱান, আমি বজাৰলৈ গৈছোঁ। ঘৰত আহি দেখিলোঁ যে মায়ে এয়া মাছ মাৰি থৈছিলে। ইমান ডাঙৰ মাগুৰ মাছ এজনী পালে আৰু বহুতখিনিয়ে পুঠি মাছ পালে। আমাৰ মায়ে যে মাছ মাৰি বহুত ভাল পায়, খাই যিমান ভাল নাপায় সিমান মাছ মাৰি ভাল পায়। আৰু পাছত মাছ নেখালোঁ, মায়ে আৰু কুকুৰা মাংস বাবাই কাটি থৈছিলে আৰু এয়া মই বনাব লৈছোঁ। আৰু বনোৱাটো ইমান দেখাবলৈ নহ'ল মোৰ। তাৰপাছত এয়া বনাই মেলি হৈ গ'ল এইখিনি, ময়ে বনালোঁ। তাৰপাছত ভাত চাত খাই মেলি আৰু ভাগৰ লাগিছে যে জল্দি খাই ল'লোঁ। তো আজি মই বহুত ফুৰিলোঁ, এতিয়া বহুত ভাগৰ লাগিছে। আৰু এতিয়া মাংস চাংস বনাই মেলি ভাত চাত খাই আৰু এতিয়া শুমে মই, কিয়নো আজি বহুত খোজ কঢ়াৰ বাবে বহুত ভাগৰ লাগিছে। তো আপোনালোকক মই নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে ভালদৰে থাকিব। বাই বাই।